কি ধৰণৰ এটা পোক কেনেকুৱা ধৰণৰ পোক হয় এইটো ইয়াত পৰি গৈছে বহুত ডেঞ্জাৰাছ পোক হয়। হেল্ল' গাইজ, মই দেৱাশিষ আৰু এটা ভিডিঅ' লৈ আহিছোঁ, কিন্তু ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈছোঁ। কেলে আজি ৰাতিৰ মাজতে আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। ৰাতিত কেলে ভিডিঅ'টো আনিছোঁ আপোনালোকে চাব, কি ভিডিঅ' হয় শেষলৈকে চাই থাকিব, নহ'লে আপোনালোকে মিছ কৰি দিব। এই ভিডিঅ'টোত কি আছে না নাই সেইটো পিছত গম পাব, কিন্তু ভিডিঅ'টো পঢ়িলে শেষলৈকে চাই থাকিব। এতিয়া এটা ভিডিঅ' আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কি ধৰণৰ এটা পোক কেনেকুৱা ধৰণৰ পোক হয় এইটো ইয়াত পৰি গৈছে বহুত ডেঞ্জাৰাছ পোক হয়। চাব পোকটো কেনেকুৱা ধৰণৰ উঠিব চেষ্টা কৰিছে কিন্তু উঠিব নোৱাৰিছে। চব এইকাৰণে আপোনাৰ ৰাতি আনিছোঁ, ৰাতি এই ভিডিঅ'টো কেলে দেখাইছোঁ এইটো কাৰণে। এইটো কি ডেঞ্জাৰাছ পোক হয় চাওকচোন, এইটো কি ডেঞ্জাৰাছ পোক হয়। এই এনে ধৰণৰ পোক কেতিয়াবা চাইছে নেকি? ইয়াত কেতিয়াও দেখা নাই। চাওক আজি চাওকচোন কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াত ভয়ংকৰ এই চাওক কেনেকৈ পাল্টি মাৰি গ'ল। চাওকচোন এনেকুৱা পোক কেতিয়াবা চাইছে নেকি? চাওক চক আহি আছে, মানুহ আহিছে, চাই লওক। এই যে মানুহ ইও আহিছে, চাবলৈ আহিছে কি ধৰণৰ পোক হয় চাবলৈ আহিছে। ক'ত গৈছে পোকটো? এই ক'ত সোমাই গৈছে? ক'ত সোমাই গৈছে কওক? গাইজ, এই পোকটো কোনো সংৰক্ষিত প্ৰজাতি হ'ব পাৰে, সেইকাৰণে মই এই পোকটোক মাৰা নাই, অকল ঘৰৰ পৰা বাহিৰত ওলাই দিছোঁ। এইকাৰণে মই মাৰা নাই। এইটো যদি সংৰক্ষিত প্ৰজাতি হ'লে বহুত ডাঙৰ ক্ৰিমিনেল অফেন্স হৈ যাব পাৰে, সেইকাৰণে মই এইটোক মাৰা নাই। মাৰি দিবতো পাৰিলোহেঁতেন, কিন্তু মই মাৰা নাই, সেইটো কাৰণেই মাৰা নাই। এইটো সংৰক্ষিত প্ৰজাতিৰ হ'ব পাৰে, সেইকাৰণে আপোনালোকেও যদি এনেকুৱা পোক চোক পায়, যদি আপোনালোকেও চাব যে এইটো সংৰক্ষিত প্ৰজাতিৰ হয় নহয়। সেইকাৰণে আপোনালোকে চাই কিনে আপোনালোকৰ ডিচিশ্যনটো ল'ব। তো তেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ, আৰু বহুত ধন্যবাদ। ভিডিঅ'টো শেষ কৰিছোঁ।